হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। ময়ো বৰ্তমান ভালে আছোঁ। বহুদিনৰ মূৰত আজি এটি ভিডিঅ' আনিছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ। আজি মোৰ কিটচেনত আছে মাছৰ এবিধ সুস্বাদু ব্যঞ্জন। বগা তিলেৰে আজি এখন মাছৰ ব্যঞ্জন বনাবলৈ বিচাৰিছোঁ আৰু এই ব্যঞ্জনখনত মই অকণমান টুইষ্ট দিবৰ বাবে ইয়াতে আচাৰৰ মছলা ব্যৱহাৰ কৰিছোঁ, যাৰ বাবে এই মাছৰ ব্যঞ্জনখন খুবেই সোৱাদযুক্ত হৈছিলে। আহক তেনেহ'লে দেৰি নকৰি বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে গেছত কেৰাহী এখন পাতি লৈছোঁ আৰু তাতে 4 চামুচ মই বগা তিল দি লৈছোঁ। এই তিলখিনি অকণমান ড্ৰাই ৰোষ্ট কৰি ল'ব লাগিব। যেতিয়া অকণমান মচমচীয়া দৰে হ'ব তেতিয়া মই এই তিলখিনি কাঢ়ি ৰাখিম আৰু মিক্সাৰ জাৰত মই পেষ্ট কৰি ল'ম। আৰু কেৰাহীটো গৰম হৈ থাকোঁতে একেবাৰে মই ইয়াতে মাছ ভাজিবৰ বাবে তেলখিনি দি লৈছোঁ। ইয়াতে কমেও মই 6 চামুচমান সৰিয়হৰ তেল দিছোঁ মাছ ভাজিব পৰাকৈ। আৰু এই তেলখিনি যেতিয়া ভালকৈ গৰম হৈছে তেতিয়া মই ইয়াতে নিমখ হালধি সানি ৰখা মাছকেইটুকুৰা দি দিছোঁ আৰু এই মাছখিনি এতিয়া ভালকৈ ভাজি ল'ব লাগিব। মাছখিনি ভাজি থকাৰ সময়তে মই আনফালে শুকানে ভাজি ৰখা বগা তিলখিনিত অকণমান পানী দি ভালকৈ পেষ্টখিনি তৈয়াৰ কৰি লৈছোঁ। মাছখিনি ভজা হৈ গৈছে, ৰঙচুৱাও হৈছে আৰু মচমচীয়াও হৈছে। সেয়ে মাছখিনি এতিয়া উঠাই অন্য এখন প্লেটত কাঢ়ি ৰাখিলোঁ আৰু এই তেলখিনিতে মই জিৰা ফোৰণ দিছোঁ আৰু তাৰ লগতে 2টা মই শুকান জলকীয়া দি লৈছোঁ। সামান্য লৰাই দিলোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ ভালকৈ কুটি লৈছোঁ আৰু এইখিনি এতিয়া ইয়াতে দি লৈছোঁ তেলখিনিতে একেলগে। তাৰপিছত অকণমান সময় এই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজিব লাগিব। অলপ পিছত যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে তেতিয়া ইয়াতে 1 চামুচ আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া 3টা দি দিছোঁ। লগতে ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ আৰু এইখিনি আৰু কিছু সময় অলপ ভালকৈ ভাজিব লাগিব যাতে আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যায়। সেইবাবে অকণমান সময় ইয়াতে 1-2 মিনিটমান অলপ কণ্টিনিউৱাছলি লৰাই থকা গৈছে। তাৰপিছত এতিয়া ইয়াতে যিখিনি তিলৰ পেষ্ট বনাই ৰাখিছিলোঁ সেই তিলৰ পেষ্টখিনি ইয়াতে ঢালি দিলোঁ আৰু এইখিনিও এতিয়া অলপ ভালদৰে লৰাই লৈছোঁ যাতে ভালকৈ তিলখিনি মছলাখিনিৰ লগত মিক্স হৈ যায় আৰু ধুনীয়াকৈ ভাজ খাই আহে। তিলখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে আচাৰৰ মছলা 1 চামুচ দিছোঁ। আমি আচাৰ বনাবৰ বাবে যিবোৰ মছলা ব্যৱহাৰ কৰোঁ সেই আটাইবিধ মছলাই ইয়াতে লোৱা গৈছে আৰু শুকানকৈ সকলোখিনি অলপ গৰম কৰি লোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি আমি সাধাৰণতে যেনেকৈ প্ৰস্তুত কৰোঁ আচাৰৰ মছলাখিনি তেনেকুৱাকৈ এই আচাৰৰ মছলাখিনি প্ৰস্তুত কৰা গৈছে আৰু এই মছলাবিধ দিয়াৰ বাবে ইয়াৰ আঞ্জাখনৰ সোৱাদ আৰু বেছি ধুনীয়া হ'ব। এতিয়া এইখিনিও ভালকৈ ভজা হৈ গ'ল। তাৰপিছত ইয়াতে শেষত মই দিছোঁ দৈ দিছোঁ। অকণমান টেঙা ফ্লেভাৰ এতিয়া আহিবৰ বাবে ইয়াত দৈ দিয়া গৈছে আৰু গ্ৰেভিটোও বহুত ধুনীয়া হ'ব। এতিয়া দৈখিনিৰ লগতো অলপ ভালকৈ আটাইখিনি মিক্স কৰি লৰাই লৈছোঁ আৰু এতিয়া এয়া চাওক অলপ সময় পিছত কাষেৰে ধুনীয়াকৈ তেলবোৰ নিগৰি ওলাইছে আৰু এতিয়া মই ইয়াতে অকণমান ৰংটো হ'বৰ বাবে ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি লৈছোঁ 1/2 চামুচমান আৰু এতিয়া আটাইখিনি অকণমান আৰু লৰাই লৈছোঁ। আটাইখিনি মছলা ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে গ্ৰেভিখিনি কৰিবৰ বাবে পানী 1 গিলাচ দি লৈছোঁ আৰু তাৰ লগতে মই ইয়াতে মাছখিনিও একেলগে দি লৈছোঁ। এতিয়া কিছু সময় উতলিব দিব লাগিব। তাৰ বাবে মই এতিয়া ইয়াতে ঢাকনিখন লগাই দিলোঁ আৰু 6-7 মিনিট পিছত মই এয়া ঢাকনিখন আঁতৰাই লৈছোঁ আৰু এয়া চাওক আমাৰ গ্ৰেভিখন ৰেডি হৈ গৈছে। আৰু ইয়াতকৈ বেছি শুকান কৰিলে ভাল নালাগিব, অকণমান গ্ৰেভি হ'লে ভাল লাগে ভাতৰ লগত খাবলৈ। আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ
আৰু এয়া কেৰাহীৰ পৰা নমাই গৰম গৰম আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ ৰংটো চাওকচোন কিমান ধুনীয়া হৈছে আৰু ইয়াৰ গ্ৰেভিখিনি কিমান সুন্দৰ হৈছে যেহেতু ইয়াতে তিলৰ পেষ্ট আৰু দৈ দিয়া গৈছে সেইবাবে ইয়াৰ গ্ৰেভিটো খুবেই ধুনীয়া হৈছে আৰু টেষ্টৰ কথানো কি ক'ম যেহেতু ইয়াতে আচাৰৰ মছলা আছে গতিকে আপোনালোকে নিজে অনুমান কৰি চাওক আচাৰৰ দৰে ফ্লেভাৰ আহিব আৰু এনেদৰে আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব খুবেই সোৱাদ ভৰা এই ৰেচিপিবিধ আপোনালোকে ঘৰত বনাওক আৰু আপোনালোকে আলহীকো এনেকৈ সাৰ্ভ কৰিব পাৰিব খুব ধুনীয়া এবিধ ইউনিক ৰেচিপি হয় আপোনালোকে ট্ৰাই কৰিব নিশ্চয় আৰু আশা কৰিছোঁ মোৰ আজি এই ভিডিঅ'টি আপোনালোকে ভাল পাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে বৰ্তমান যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটি যদি সাবস্ক্ৰাইব কৰি দিয়ে তেনেহ'লে নথৈ আনন্দিত হ'ম আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ